নমস্কাৰ। আমি ডিব্ৰুগড় জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত অগ্ৰণী শিক্ষানুষ্ঠান মাহমৰা হাইস্কুলৰ সোণালী জয়ন্তী সমাৰোহ ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। আমি অহা 14 ছেপ্টেম্বৰ 2025 তাৰিখে সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভণি অনুষ্ঠানটো আয়োজন কৰিছোঁ। লগতে ইয়াৰ মূল স্থায়ী তোৰণখনৰ আধাৰশিলা স্থাপন হ'ব। লগতে আমি 1976 চনতে প্ৰতিষ্ঠা হোৱা মাহমৰা হাইস্কুলৰ আজি সুদীৰ্ঘ 50টা বছৰত যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি গ'ল, সেই সকলোকে সামৰি আমি অহা 14 ছেপ্টেম্বৰ 2025 তাৰিখে এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিশেষ সভা আয়োজন কৰিছোঁ, য'ত আমি সোণালী জয়ন্তী সমাৰোহৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ কথা আমি তাত আলোচনা কৰিম। আৰু আমি সোণালী জয়ন্তী সমাৰোহখনি সফল কৰিবৰ কাৰণে আমি যিখিনি কৰিব লাগে তাতে আঁচনি তৈয়াৰ কৰিম, তাতে বিভিন্ন কাৰ্যপন্থা লৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। গতিকে উক্ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিশেষ সভাখনলৈ আমি এই বিদ্যালয়ত যোৱা 50টা বৰ্ষত অধ্যয়ন কৰি যোৱা প্ৰাক্তন শিক্ষাৰ্থীসকলক আমি যিমান পাৰোঁ নিমন্ত্ৰণী পত্ৰ দিবলৈ চেষ্টা কৰিছোঁ। প্ৰায় 3000ৰো অধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ত ইতিমধ্যে অধ্যয়ন কৰি ওলাই গৈছে। তেওঁলোকক আমি নিমন্ত্ৰণী পত্ৰ দিবলৈ চেষ্টা কৰিছোঁ আৰু হয়তো আমি সকলোকে নিমন্ত্ৰণী পত্ৰ পোনপটীয়াভাৱে দিয়াৰ হয়তো অসুবিধা হ'ব। গতিকে আমি এই নিউজ পৰ্টেলৰ জৰিয়তে আমি মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ জনাব বিচাৰিছোঁ 14 ছেপ্টেম্বৰ 2025 তাৰিখৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিশেষ সভাখনলৈ। আৰু তেওঁলোকে যেন সদল বলে ইয়াতে যোগদান কৰে, আমি যেন সকলোৱে লগ লাগি এটা ঐতিহাসিক ক্ষণৰ সৃষ্টি হয়। আমি তাৰ সকলোৱে সাক্ষী হৈ ৰ'ম। সেই অনুষ্ঠানটোত আমি বিভিন্ন দিশ আলোচনা কৰিম আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটা যেন ভাল ভাৱ লৈ উদ্যম লৈ ইয়াতে সক্ৰিয়ভাৱে যোগদান কৰে, তাৰ বাবে আহ্বান জনাইছোঁ। আৰু এই অনুষ্ঠানটো আমি এই অঞ্চলৰ এটা অগ্ৰণী অনুষ্ঠান, ই আমাৰ সকলোৰে এটা স্বাভিমান, ই আমাৰ সকলোৰ কাৰণে গৌৰৱ। গতিকে এই অনুষ্ঠানটোৰ 50 বৰ্ষৰ এই যিটো সোণালী জয়ন্তী সমাৰোহ যাতে ইয়াৰ সফল সমাপ্তি হয় তাৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে আমি সেই দিনটোত হ'ব লগা পুৱা 9 বজাত শুভাৰম্ভণি অনুষ্ঠানত আৰু লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিশেষ সভাখনত যাতে সকলোৱে আহি সদল বলে যোগ দি আমাৰ সভাখন সফল সমাপ্তি ঘটায়। সদশেষত মাহমৰা লাইভৰ নিউজ পৰ্টেললৈ ধন্যবাদ জনাই মোৰ কথাখিনি সামৰিছোঁ।